পিকনিক 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 মানে এই মানে এনেকুৱা এটা দিনত মানে মানুহ সকলোৱে পিকনিক খায়। তো মানে আমি মানে পিকনিক খাম বুলি ভাবিছোঁ। পিকনিক মানে কি আৰু খানা খাম আৰু মানে বাকীবোৰ খাম। তো আপোনালোকে মই দুৱাইং গৈছিলোঁ মানে চিকাৰী গৈছিলোঁ। তো মানে তাৰ ভিডিঅ' চিডিঅ' দিলোঁ। তো মানে আকৌ মানে এতিয়া খানা খাম বুলি ভাবিছোঁ। খানা খোৱা জেগা ভিউ কেনেকুৱা চাওক। ইয়াতে আমি পূৰা বিন্দাছলি খানা খাম। তো খানাটো খোৱা মানে জেগাটো বিচাৰিলোঁ। মানে মোক মানে অকলে পাব পৰিছে মানে মোক খানা খাব লাগিব। মজা লাগিছে দেই ভাই। বেলিটো মানে ডুব যাব হৈছে এইটো চাইডে। তো ভাল লাগিব। তো মানে মোক জেগা বিচাৰিব কৈছে। এইখিনি খানা চানা খাই মোৰ পূৰা ভাল লাগিব। মানে মানুহ চানুহ বেছি নহয় না, ভাল লাগিব। চেট মজা লাগিছে। চ' বিউটিফুল ইয়াৰ। এইখিনি খাবলৈ বেছি ভাল লাগিব ৰে ভাই। এইখিনিত কিন্তু অলপমান চাফা খাব লাগিব। তো সেইফালে নাযাওঁ আৰু। তো মানে সন্ধিয়া হ'বও ধৰিছে মানে ভয়ো লাগে মোৰ অলপ চলপ। তো পইচা লাগে অলপ চলপ। তো এইখিনিতে মানে জেগা ফিক্স হৈ গ'ল। মই সিহঁতক ফোনটো কৰি কৈ দিওঁ। তো বোলো জেগা বোলো ফিক্স তহঁতি বোলো মানুহ বিচাৰ বোলো। আৰু মানে খানা মানে হাই ফাই খানা নহওঁ। মই গাহৰি নহ'লে পাঠা আনিম। তো খানা সেইখিনিৰ পৰা ফিক্স। কমেণ্ট এটা কৰি জনাব কেনেকুৱা হয় টিকেটটো। তো মানে ঘৰলৈ যাব তেওঁ মানে মই এটা বস্তু দেখিলোঁ। বস্তু মানে কি আপোনালোকে কি দেখিছে? পথাৰখন দেখিলোঁ। তো পথাৰখন দেখি মানে এটা কথা মনত পৰিছে যে আগতে মানে আমি মানে যেতিয়া সৰু আছিলোঁ মানে পোৱালি সোপাই মানে ইয়াতে মানে খানা খাইছিলোঁ মাহঁতৰ লগত। মই যিজনো মানে মানুহ মানে ঘূৰিব লাগে ফুৰিব লাগে, কিন্তু হ'লেও আমাৰ মানে আগৰ দিনৰ বস্তুবোৰ এৰি দিব নালাগে মানে কি। তো মানে মই ঘৰত বহি মানে পুৰা ডিটেইলছটো দেখাই দি মানে বুজাই দিছোঁ আপোনালোকক। তো চাওক মানে মানুহ ফুৰিব লাগে, সকলোতে যাব লাগে, সকলো মানে কাম কৰিব লাগে। তো চব কৰিব লাগে, কিন্তু মানে আগৰ দিনৰ কিছুমান বস্তুটো ৰাখিব লাগে। মই এইটো কোৱা নাই যে আপোনালোকে খানা ইমান আপোনালোকৰ আগফালে বা পিছফালে থকা পথাৰত গৈ খানা খাওঁ সেইটো কোৱা নাই। মানে জাষ্ট কিবা এটা মানে অকণমান তেতিয়া মানে পৰিয়ালৰ লগত মিলিব পাৰি ন। মানে বুজি পাইছে ন আপোনালোকে যি মই কি ক'বলৈ বিচাৰিছোঁ সেইটো কথা। মানে যাব লাগে, ফুৰিব যাব লাগে, কিন্তু নিজৰ বস্তুটো লগত ৰাখিব লাগে। কথা এটা কৈছোঁ যে টকা দেই আপোনালোকৰ হাতত ধৰিছোঁ 1000 টকা আছে, বেলেগ মানুহজনে 1000 টকা বিচাৰিছে আপুনি কেতিয়াও নিদিয়ে। 500 টকা এটা দিব হেৰি হ'লে 1000 টকা কেতিয়াও নিয়ে। কাৰণ আপোনাৰ ওচৰত কিবা এটা নিজাববীয়াকৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে সেই টকাটো কাৰোবাক দিব। ঠিক তেনেকুৱা আপোনালোকৰ নিজৰ হাতত নিজৰ বস্তুটো কিবা ৰাখক, তাৰপিছতহে বেলেগটো এইটোত সোমাব। সেইটোৱে আৰু। তো বাকী ভিডিঅ' ষ্টাৰ্ট কৰোঁ নেকি? এক ছেকেণ্ড ৰাইজ, মই মানে এইফালেদি আহি থাকোঁতে বস্তু এটা দেখা পালোঁ। গৰু বিচাৰি থাকোঁতে দেখাইছোঁ চাই লওক। সৰুখিনি এটুকুৰা জেগা আছে, সেইখিনিতে মই দেখাই দিছোঁ বস্তুলৈ গৈ। কিন্তু এইখিনি যদি খাব, এইখিনি জেগা আমাৰ হা কি আমাৰ গাঁৱৰ জেগাৰে ভাই। মই নিজে কিবা এটা বিশ্বাস হোৱা নাই। এইখন জংঘল কি ইমানে ঘূৰিছোঁ, ইমানে খাটৰা জেগা পাই আহিছোঁ বে। এইখন কি বে গেলা সেগুন বাৰী পালোঁ বে। মজা লাগছে কিবা ভাল লাগিছে। ফাইনেলি আহি পালোঁ দিয়ক। তো মানে কোনো লাক্সাৰী ভিডিঅ' নহয়, তো মানে বিচাৰি গৈ মানে জেগাটুকুৰা বিচাৰি গৈ পালোঁ আৰু। তো এটা নৰ্মেল ভিডিঅ' বনালোঁ। তো ফাইনেলি মোৰ মৰম লগা গেটখন দেখিছোঁ, মানে গেটখন অপেনিং কৰিলোঁ। অপেনিং কৰা ভিডিঅ' তেনেকৈ নিদিলোঁ। তো আজিলৈ ভিডিঅ' মই ইমানতে সমাপ্ত কৰিছোঁ। তো বাই বাই।